Hello viewers, welcome back to my second channel Monjit Bora Vlogs. So আজি এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে ইণ্টাৰনেট নথকাকৈ এটা বেংক কেনেকৈ চলিছিল। কাৰণ ইণ্টাৰনেট অহা বৰ বেছি বছৰ হোৱা নাই, প্ৰায় 1990 আৰু 1991 চনত ইণ্টাৰনেট আহিছিলে। কিন্তু যদি ভালদৰে চোৱা যায় ষ্টেট বেংক অফ ইণ্ডিয়া ভাৰতলৈ আহিছিল 1955 চনত। তেতিয়া কেনেদৰে চলিছিল, কিন্তু বৰ্তমান দিনত আজি আমি ইণ্টাৰনেটৰ জৰিয়তে আজি আমি বেংকত পইচা ভৰালোঁ, লখিমপুৰ ব্ৰাঞ্চত পইচা ভৰালোঁ, সেই পইচা আমি মুম্বাই য'ত ত'ত উলিয়াব পাৰোঁ। কিন্তু তেতিয়া দিনত কেনেকৈ চলিছিল ইণ্টাৰনেট নথকাকৈ, তো তাকে আজি ক'বলৈ চেষ্টা কৰিম। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে আপোনাৰ এটা ষ্টেট বেংকত একাউণ্ট আছে লখিমপুৰ ব্ৰাঞ্চত, আৰু আপুনি সেই লখিমপুৰ ব্ৰাঞ্চতে পইচা থ'বও পাৰিব বা লখিমপুৰ ব্ৰাঞ্চৰ পৰা পইচা উলিয়াব পাৰিব। কাৰণ আগৰ দিনত কম্পিউটাৰ নাছিলতো, ইণ্টাৰনেট নাছিল। মানে মই কথাটো আপোনালোকক ফাৰ্ষ্টৰ পৰা কৈ দিছোঁ। মানে কি হয়, আপুনি ধৰক এটা ব্ৰাঞ্চত আপোনাৰ একাউণ্ট খুলিলে, আৰু আগৰ দিনৰ কথা কৈ আছোঁ, আপুনি এটা ব্ৰাঞ্চত আপোনাৰ এটা একাউণ্ট খুলিলে, ষ্টেট বেংক অফ ইণ্ডিয়াত আপুনি এটা একাউণ্ট খুলিলে, আপোনাক এখন পাছবুক দিলে, আৰু তেওঁলোকে কি কৰিছিলে, আপোনাৰ পাছবুকৰ লগতে তেওঁলোকৰ এখন বহী আছিলে। সেই বহীখনত আপোনাৰ যেনেকৈ পাছবুকখনত লিখা থাকে আপোনাৰ গোটেই ডিটেইলছ সেই বহীখনত লিখা থাকে। আৰু আপুনি পইচা দিবলৈ গ'ল, আপুনি পাছবুকখন লগত লৈ গ'ল, আৰু তেতিয়া তেওঁলোকে কি কৰে, সেই বহীখন উলিয়াই আনে। বৰ্তমান দিনততো আপোনাৰ একাউণ্ট নম্বৰ মাৰি দিলে চব ওলাই গ'ল কম্পিউটাৰত, কিন্তু তেতিয়া দিনত কি কৰিছিলে, আপোনাৰ পাছবুকৰ সৈতে আপুনি পইচাটো জমা দিব গ'ল লিখি পানি ধুনীয়াকৈ, তেওঁলোকে সেই বহীখন উলিয়াই আনে আৰু চাই আপোনাৰ একাউণ্টত আপোনাৰ সৈতে মিলিছে নাই, আপোনাৰ একাউণ্টত পইচা আছে নাই, গোটেইখিনি চাই আপোনাৰ পইচা জমা লয়। তাৰপিছত কি কৰিব, তেওঁলোকে প্ৰিণ্টাৰ উলিয়াই আপোনাৰ পাছবুকতো এণ্ট্ৰি কৰিব আৰু লগতে যিখন বহী আপোনাৰ আপোনাৰ বিপক্ষে যিখন বহী আছিলে তেওঁলোকৰ বেংকত, সেইখনটো আপোনাৰ এণ্ট্ৰি কৰিব, আৰু তাৰপিছত আপোনাৰ পৰীক্ষা সুৰক্ষা, একদম নেক্সট লেভেল সুৰক্ষা। কিন্তু বৰ্তমান সময়ত হেকিং এইবিলাকত এনেকুৱা নাছিলে। আৰু তাৰপিছত পইচা উলিওৱা ক্ষেত্ৰতো তেনেকুৱা, আপুনি ধৰক গ'ল ধুনীয়াকৈ লিখি মেলি 500 টকা উলিয়াব, আপুনি লিখি মেলি দিলে, তেওঁ দিলে, আৰু তাৰপিছত কি কৰিব, আপোনাৰ যোনটো ফাইল আছিলে তেওঁলোকৰ বেংকত, সেই ফাইলটো উলিয়াই আনি চাব যে আপোনাৰ পইচা আছে নাই, গোটেইখিনি ধুনীয়াকৈ চাই পিনি আপোনাৰ পইচা আছে নাই, তাৰপিছত আপোনাক পইচা দি দিব। তাৰপিছত আপুনি যিটো পইচা উলিয়াব সেইটো তেওঁলোকে আপোনাৰ ফাইলত লিখি আকৌ ধুনীয়াকৈ থৈ দিয়ে। কিন্তু এটা কথা ভাবি চাওক, এটা বেংকত কিমান মানুহৰ একাউণ্ট থাকে, আৰু প্ৰত্যেকজন মানুহৰ একাউণ্টে এটা ফাইল, এখন বহী, আৰু তেওঁলোকৰ এটা ফাইল আছিলে। কিন্তু আগৰ দিনত মানুহৰ ইমান বেংকৰ একাউণ্ট নাছিলে, প্ৰায় ধনী মানুহবিলাকৰে বেংকৰ একাউণ্ট আছিলে। কিন্তু কিমান বেংকৰ ফাইল আছিলে ভাবি চাওক এটা কথা, এবাৰ কৰে সেইটো কথা। আৰু বৰ্তমান দিনত যেনেকৈ এতিয়া বেংকে ইণ্টাৰেষ্ট দি আছে, আৰু তেতিয়া দিনতো বেংকে ইণ্টাৰেষ্ট দিছিলে। তেওঁলোকে কি কৰিছিলে, বৰ্তমান দিনততো কম্পিউটাৰ চব মাৰি দিলে ওলাই যায় ইমান টকা ইণ্টাৰেষ্ট, ইমান টকা, কিন্তু তেওঁলোকে তেতিয়া সম্পূৰ্ণ নিজৰ মগজে চিন্তা কৰিছিলে, চিন্তা কৰি মেলি গোটেই কামখিনি নিজে হাতেৰে লিখি কৰিছিলে। কাৰণ আগৰ দিনততো ইণ্টাৰনেট নাছিলে বা কম্পিউটাৰ নাছিলে। গতিকে ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো এটা সৰু ইনফৰ্মেশ্যন আপোনালোক দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই বাই।